নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জ্যোতিকা ক্ৰিয়েচনলৈ। আজি আপোনালোকক মেৰিগোল্ড বিস্কুটৰ পেৰা কেনেকেনো মই বনাই খাওঁ তাকে দেখুৱাবলৈ ওলাইছো। প্ৰথমতে মই মেৰিগোল্ড বিস্কুটখিনি মিক্সি জাৰ এটাত দি গুড়ি কৰি ল'ম। মই বিস্কুটখিনি মিক্সিত মাৰি পাউডাৰ বনাই ললোঁ। এতিয়া চাওক, এখন কেৰাহীত মই গাখীৰখিনি দি দিছোঁ। গাখীৰখিনি অলপ ঘন হৈ অহাৰ পিছত ইয়াত মই এতিয়া চেনি দি দিম। আৰু ভালদৰে লৰাই থাকিম যাতে চেনিটো গলি যায়। এনেকৈ কিছু সময় লৰাই থাকিম আৰু অকণমান ঘন হোৱালৈকে। এয়া চাওকচোন, 5 মিনিটমান লৰাই থাকোঁতেই অকণমান গোট খাব ধৰিছে, গোটা হৈ আহিছে। আৰু অকণমান গোটা হোৱালৈকে আমি ৰম। তাৰপিছত আমি বিস্কুটৰ গুড়িখিনি ইয়াত মিক্স কৰি দিম। এয়া চাওকচোন, মিশ্ৰণখিনি বৰ ধুনীয়া গোটা হৈ আহিছে। এতিয়া ইয়াত মই কমকৈ বিস্কুটৰ গুড়িখিনি দি দিম। এতিয়া ভালকৈ গোটেইখিনি মিক্স কৰি দিম। আৰু অকণমান শুকান হোৱালৈকে ভালদৰে লৰাই থাকিম। এয়া চাওক, হৈ গ'ল। গোটেইখিনি মিক্স কৰি এনেকুৱা হোৱালৈকে লৰাই থাকিব। এতিয়া মই গেছটো অফ কৰি দিম। এয়া চাওক, মই মিশ্ৰণখিনি এখন থালত লৈ লৈছোঁ। এতিয়া মই ইয়াক পেৰাৰ আকাৰ দিম। এয়া চাওক, মই এতিয়া পেৰাৰ আকাৰ দিম। এয়া চাওক, মোৰ মেৰি বিস্কুটৰ পেৰা ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাব পাৰে। খাবলৈ বৰ সোৱাদ হয়।
আজিলৈ ভিডিঅ'টি ইমানেই। যদি মোৰ ভিডিঅ'টি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।